নমস্কাৰ, মই নয়নজ্যোতি মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে। আজি মই এটি সাধাৰণভাৱে ঘৰুৱা কিছুমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ঘৰুৱা দৃশ্যটো কি আৰু আজি কিছুদিনৰ পৰাই আমাৰ ঘৰৰ চৌহদটোৰ মানে গোটেই অকণমান চৌহদটোৰ উপৰিও যিবিলাক বাৰী আছে এইবিলাক চাফ চুত্ৰ কৰিব পৰাও নাছিলোঁ সময়ৰ অভাৱত। আৰু যেহেতু এতিয়া কৰোনা মহামাৰীৰ সময়, গতিকে অন্য কোনোবা এজন মানুহ মাতি পেলেও কাম কৰোৱাটো উচিত বুলি মই নাভাবোঁ। আৰু সেই নিজেই মই আজি মোৰ পৰিয়ালৰ লগত মিলি পেলাই গোটেই চৌহদটো চফা চিকুণ কৰিলোঁ। আৰু কাম কৰিলে মানুহৰ কোনো ক্ষতি নহয়, কাম কৰিলে বৰঞ্চ শৰীৰৰ কাৰণে উপকাৰহে সাধন হয়। সেইবাবেই মই গোটেই ঘৰৰ চৌহদত নিজেই আজি কাম কৰিলোঁ। চাউৰ দিশটো এনেতো আমি কৰোঁৱে আৰু গাঁৱৰ মানুহ, তথাপিতো সময় নহয়গৈ কৰ্মস্থলীলৈ যোৱাৰ হেতুকে। সেইবাবে এটি সাধাৰণ ছুটি লৈ পেলাই কৰ্মস্থলীৰ পৰা আজি এইখিনি কাম কৰিলোঁ। তাৰে মই কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকৰো সুস্বাস্থ্যৰ অধিকাৰী হওক, সুমংগল হওক আৰু সামাজিক দূৰত্ব বজাই ৰাখি পেলাই যাতে আপোনালোকে সুন্দৰভাৱে থাকক, কৰোনা মহামাৰীৰ পৰা বাচি থাকক, তাৰে কামনা কৰিছোঁ। আহকচোন বোলক মোৰ এই ভিডিঅ'টো আপোনালোক দেখাবলৈ চেষ্টা কৰোঁ। এয়া আমাৰ ফুলৰ টাববিলাক এয়া ধোৱা পখলা কৰিছোঁ আৰু বহুত দিনৰ পৰা শেলাই হৈ আছিলে, এই শেলাইবিলাক গুচুৱাই দিয়া হৈছে আৰু এইবিলাক বনবাত মই গুচালোঁ। বহুত দিনৰ পৰা মানে চাফ চুট কৰা নাছিলোঁ আৰু সেই সূত্ৰে আজি সময় পাই পেলাই অলপ কৰিলোঁ। আৰু এয়া দেখিছেনে লকডাউনৰ সময়ত কোনো দেওমুনিচ এটাও নাই, দেখিছেনে বাৰু? সেইটো হাই ৰোড আৰু কোনো এজন ব্যক্তিও দেখা পোৱা নাই, দেওমুনিচ নাই, দেখিছেই নহয়। লকডাউনৰ সময়ত কোনো মানুহ ওলাই আচলতে দুই এজন কেতিয়াবা বিশেষ কাৰণত, কিন্তু ওলাব নালাগে বিশেষকৈ। এইটো এতিয়া বৰ্তমান কৰোনা মহামাৰীৰ কাৰণে লকডাউনো চলি আছে। এয়া কাম বন কৰি গা পা ধুই মানে পুৱাৰ পূজাভাগি অৰ্পণ কৰিলোঁ বাবাৰ শ্ৰীচৰণত। এয়া আমাৰ শিৱ বাবাৰ মন্দিৰ। পুনৰ আকৌ কাম কৰিব লাগিব, গৃহিণীগৰাকীক সহযোগ দিব লাগিব, যিহেতু গোটেই দিনটোৰ কাৰণে সময় এটা লৈছোঁ আৰু যেতিয়া। আৰু এয়া আমাৰ ওপৰৰ অংশ, ওপৰৰ ছাদ এখন ঢালিছিলোঁ কিছুদিনৰ আগত, তাতো কিবাকিবি দুই এটা পুলি লগাইছোঁ আৰু টাববিলাক তালৈ লৈ গৈছোঁ ওপৰলৈ। তলত বহুতো আছিলে, টাব কিছুমান ৰাখিছিলোঁ, অন্যান্য ফল মূলৰ আৰু শাক পাচলিৰ কিবাকিবি লগাই থাকোঁ আৰু ঘৰখনতে কিবা এটা হওক বুলি। আৰু তলৰ অংশত আছিলে, কিন্তু আজি স্থানান্তৰিত কৰি পেলাই ওপৰৰ ছাদলৈ লৈ গ'লোঁ। এইবিলাক দেখিছে আপোনালোকে, এইবিলাক ছাদখনৰ ওপৰলৈ লৈ গ'লোঁ আজি। এয়া আৰু কিবাকিবি আছে বহুতো ফল ফুলৰ পুলি আছে, এইবিলাক মই বৰ্ণনা নকৰোঁ আৰু আপোনালোকৰ আগত। পৰৱৰ্তী ভিডিঅ'বিলাকত মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু মই কি গছৰ পুলি লগাইছোঁ, কি ফল ফুলৰ পুলি লগাইছোঁ আৰু টাবত কি খেতি কৰিছোঁ, তাৰ আংশিক হ'লেও কিছুমান ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, মোৰ আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।